নমস্কাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ আপুনি নিশ্চয় হোৱাটছএপ ব্যৱহাৰ কৰে কেৱল মেছেজ বা ভিডিঅ' কলৰ বাবেহে ব্যৱহাৰ কৰে হোৱাটছএপ কিন্তু এতিয়াৰ পৰা হোৱাটছএপৰ জৰিয়তে দিব পাৰিব ৰেষ্টুৰাৰ বিল কৰিব পাৰিব মোবাইলৰ ৰিচাৰ্জ কেৱল মেছেজ আৰু ভিডিঅ' কলতে সীমাবদ্ধ নাথাকে হোৱাটছএপ অচিৰেই ভাৰতত হোৱাটছএপে আৰম্ভ কৰিব ব্যৱসায় ভিত্তিক কিছু বিত্তীয় লেনদেনৰ সুবিধা অহা কিছুদিনৰ পিছৰে পৰা আপুনিও হোৱাটছএপৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ৰেষ্টুৰেণ্টৰ বিল আৰু কৰিব পাৰিব মোবাইলৰ ৰিচাৰ্জ পেটিএম ফ্লিপকাৰ্টৰ দৰে যেনেকৈ এগৰাকী লোকে বিত্তীয় লেনদেন কৰিব পাৰে হোৱাটছএপৰ জৰিয়তেও অচিৰেই এগৰাকী গ্ৰাহকে এনেবোৰ কাম কৰিব পাৰিব ইতিমধ্যে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰি কিছু গাইডলাইনো প্ৰস্তুত কৰিছে হোৱাটছএপ কৰ্তৃপক্ষই উল্লেখ্য যে 2018 চনতে ভাৰতত হোৱাটছএপে আৰম্ভ কৰিছিল হোৱাটছএপ পেৰ দৰে ব্যৱস্থা কিন্তু এতিয়ালৈকে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা হোৱাটছএপে এই এপটো মানুহৰ মাজত প্ৰচলনৰ বাবে অনুমতি লাভ কৰা নাই এই সকলো কাম অচিৰেই বাস্তৱত পৰিণত কৰিবৰ বাবে হোৱাটছএপে সকলো কাম পূৰ্ণগতিত কৰি আছে বুলিও জনায় হোৱাটছএপ কৰ্তৃপক্ষই